Hi friends, welcome back to my channel. আপোনালোকক গোলাঘাট ফুলপাহ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। বলক এডখৰ ঠাই চাওঁ, সেই ঠাইডখৰ। হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো এই ঠাইডখৰ চিনি পাইছে, বহুতে চিনাকি লাগিছে। কাৰণ চিনিটো পাবই, যিহেতু এই ঠাইডখৰতে নীলাই পখিলা ভিডিঅ'টো বনাইছিলে। বহুত ধুনীয়া এডখৰ ঠাই। মই ভাবিলোঁ ময়ো এবাৰ গৈ আহোঁগৈ এই ঠাইডখৰলৈ। গোলাঘাট ডিষ্ট্ৰিক্টৰ খমটাই সমষ্টিত এই ঠাইডখৰ আছে। গোলাঘাট টাউনৰ পৰা বহুত দূৰ নহয়, প্ৰায় 5-6 কিলোমিটাৰ টাউনৰ পৰা হ'ব। আপোনালোকক মই দেখাইছোঁ ভিডিঅ'টো। এই দলংখনৰ পাৰ হৈয়ে এজোপা বৰগছ পায়, আৰু সেই বৰগছজোপাৰ সেই ঠাইডখৰতে এই ভিডিঅ'টো বনোৱা হৈছিলে। এই ভিডিঅ'টো বনোৱা হৈছিলে মানে যিটো পখিলাৰ নীলা পখিলা ভিডিঅ'টো, এই পখিলা ভিডিঅ'টো বনাইছিলে। চাওক বহুত ধুনীয়া লাগে। আৰু যিহেতু বনভোজ খোৱাৰ সময়, বনভোজ ইয়াত বহুত মানুহে খাইছেহি। আপোনালোকক মই দেখাম সেই বনভোজ খোৱাৰ অকণমান দৃশ্য। চাওক এইবোৰ চাওক, বনভোজ খাইছে। মই জুম কৰি দেখাইছোঁ, অকণমান দূৰ হয়। চাওক আপোনালোকে বনভোজ খাইছে, আৰু ইয়াতে বেগবিলাক থৈছে বহিবলৈ ধুনীয়াকৈ চেয়াৰ আছে। কণ ভণ্টিহঁতক লগ পালোঁ। ইহঁতেনো বামুণগাঁও জাতীয় বিদ্যালয়ৰ পৰা গৈছে বোলে। ভাল লাগিল লগ পাই। আৰু বহুত ধুনীয়া চাফা পানী ইয়াত, য'ত তল মানে মাটিৰ তলবিলাক ইয়াত জিলিকি থাকে। আৰু চাই মোৰ ভাল লাগিল। আপোনালোকৰো চাগৈ নিশ্চয় ভালেই লাগিব এই ঠাইবোৰ চাই। চাওক কি ধুনীয়া ঠাইডখৰ, বহুত মনোমোহা দৃশ্য, বহুত ধুনীয়া। চাৰিওফালে বাগান আছে ইয়াৰ, আৰু গছ-গছনি আছে, ধুনীয়া লাগে চাই। আৰু এই ঠাইডোখৰত যে ফটো শ্ব' কৰিবলৈ বহুত ভাল। ফটো শ্ব' কৰিলে বহুত ধুনীয়া দেখি। আপোনালোকৰ যদি কাৰোবাৰ মন যায় ইয়াতে আহিব, আহি আৰু ফটোশ্বুট কৰি নিবহি। ভাল লাগে বহুত। চাওক দলংখন কি ধুনীয়া। দলংখনো বহুত ধুনীয়া, আৰু এইখিনিতে খেলিব পাৰে, খেলা ধূলা কৰে। কণ মইনাহঁতে খেলিছে ইয়াত, ইটোৰ মন গৈছে খেলিবলৈ। সিহঁতে অকণমান মানে আৰু কি হুলস্থুল কৰিছে, খেলিবলৈ নাপায় চবেই। ভাল লাগিছে। বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকে এটা কথা কৈ থাকোঁ। আপোনালোকক কথা এটা কৈ থওঁ যে আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। চাওক বন্ধু বান্ধৱীসকল, এয়া কি ধুনীয়া এটা পৰিৱেশ, বহুত ধুনীয়া পৰিৱেশটো, বহুত ধুনীয়া লাগে। তালৈ গ'লে মনটো বহুত শান্তি লাগি আহে। ধুনীয়া পৰিৱেশত থকা হয়, আৰু এইবোৰতে সৰু সৰু ল'ৰা ছোৱালীয়ে খেলিব পাৰে। ভাল লাগিছিল বহুত মোৰ গৈ পেলাই। মই চাগৈ যাম কেতিয়াবা বনভোজ খাবলৈ। আকৌ খেলিছে সিহঁতি, খেলা ধূলাত লাগিছে। সিহঁতৰ বহুত ফূৰ্তি, আৰু মন চনবোৰ বহুত ফূৰ্তিত আছে।